15 ডিসেম্বৰৰ এনআৰচিৰ দাবী আৰু আপত্তি দৰ্শাৰ অন্তিম সময়সীমা তাৰ পূৰ্বে জনসাধাৰণক সজাগ কৰিবৰ বাবে বিষয়টোৰ সন্দৰ্ভত গুৰুত্ব দিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীক আহ্বান মুখ্যমন্ত্ৰীৰ দল সংগঠন আৰু সংবাদ মাধ্যমকো বিষয়টো সামাজিক দায়িত্বৰূপে গুৰুত্ব দিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে এনআৰচিত নাম বাদ পৰা বৈধ নাগৰিকসকলে নাম অন্তৰ্ভুক্তিৰ বাবে 15 ডিসেম্বৰৰ পূৰ্বে আবেদন কৰিব লাগে আৰু সন্দেহজনক বুলি ভবাসকলৰ নাম অন্তৰ্ভুক্ত নহবৰ বাবে আপত্তি দাখিল কৰিব লাগে বুলি জনসাধাৰণে আহ্বান মুখ্যমন্ত্ৰীৰ এখন বিদেশীমুক্ত এনআৰচি প্ৰস্তুত কৰাৰ সন্দৰ্ভত ৰাজনাথ সিঙৰ সৈতে আলোচনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এই বৈঠকত অংশগ্ৰহণ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ লগতে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিশেষকৈ যেহেতুকে আপোনালোকে জানে মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত এনআৰচিৰ কাম চলি আছে অসমত আপডেশ্যনৰ কাম আৰু ক্লেইমছ এণ্ড অবজেকশ্যনৰ পাৰ্ট 2 শেষ তাৰিখ হিচাপে 15 ডিসেম্বৰ থিৰাং কৰা হৈছে আবেদন আৰু আপত্তি দাবী আৰু আপত্তি গতিকে ক্লেইমছ এণ্ড অবজেকশ্যনৰ শেষ তাৰিখ 15 ডিসেম্বৰ গতিকে সেইবাবে এই ক্ষেত্ৰত আমি যিখন এছঅপি উচ্চতম ন্যায়ালয়ে ইতিমধ্যে অনুমোদন জনাইছে সেই এছঅপিৰ সন্দৰ্ভত আমি কেন্দ্ৰীয় মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যাতে ব্যাপক ৰূপত ইয়াক প্ৰচাৰ কৰিব লাগে যাতে সকলোৱে যাতে এই কথাবিলাক সুন্দৰভাৱে আয়ত্ব কৰিব পাৰে আৰু লগতে আমি অসমৰ সকলো শ্ৰেণীৰ ৰাইজক বিভিন্ন দল সংগঠন সকলোকে আহ্বান জনাইছোঁ সামাজিক দায়িত্ব হিচাপে ক্লেইমছ এণ্ড অবজেকশ্যনত তেখেতসকলেও বিশেষভাৱে অংশগ্ৰহণ কৰিব লাগে কাৰণ যিসকল বৈধ ভাৰতীয় নাগৰিকৰ নাম এনআৰচি ফাইনেল ড্ৰাফটৰ পৰা বাদ পৰিছে তেখেতসকলে নিশ্চিতভাৱে দাবী কৰিব লাগে ক্লেইমছ কৰিব লাগে তেখেতসকলৰ নাগৰিকত্বৰ ক্ষেত্ৰত আৰু লগতে যেহেতুকে বিভিন্ন দল সংগঠনৰ পৰা আৰম্ভ কৰি সংবাদ মাধ্যমে এনআৰচিৰ খচৰাত চূড়ান্ত খচৰাত বহু অবৈধ বিদেশীৰ নাম থকা বুলি অভিযোগ ৰাজহুৱাভাৱে দাখিল কৰিছিল গতিকে সেইবাবে মই অসমৰ ৰাইজক আহ্বান জনাইছোঁ বিশেষভাৱে সামাজিক দায়িত্ব হিচাপে যেন সকলোৱে আপত্তি দাখিল কৰে কাৰণ আপত্তি দাখিল নকৰিলে এই বিষয়টো বিবেচনা কৰিব পৰা নাযাব গতিকে সেইবাবে যেহেতুকে এই প্ৰভিজনটো আছে ক্লেইমছ এণ্ড অবজেকশ্যন ক্লেইমছ যিসকল বৈধ ভাৰতীয়ৰ নাম বাদ পৰিছে তেখেতসকলে নিশ্চিতভাৱে ক্লেইম কৰিব লাগে আৰু যিসকলৰ সন্দেহ আছে এই গোটেই বিষয়টোৰ ক্ষেত্ৰত অবৈধ বিদেশীৰ নাম সোমোৱা বুলি তেখেতসকলে নিশ্চিতভাৱে আপত্তি দাখিল কৰিব লাগে গতিকে এই ক্ষেত্ৰত মই বিশ্বাস ৰাখিছোঁ যে অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ সকলো শ্ৰেণীৰ ৰাইজে এই ক্ষেত্ৰত নিষ্ঠাৰে এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব আৰু গোটেই এনআৰচিৰ প্ৰক্ৰিয়াটোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব আৰু এখন বিদেশীমুক্ত এনআৰচি যাতে নিশ্চিতভাৱে প্ৰস্তুত কৰিব পৰা যায় এই ক্ষেত্ৰত সকলোৱে নিষ্ঠাৰ দায়িত্ব পালন কৰিব